নমস্কাৰ জনাইছো ইনফৰমেশ্যন ভিউ 2.0 আজিৰ অন্য ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব পিএম কিষাণ সম্মান নিধি আঁচনিৰ বৰ্তমান 2022 ৰ যিখন নতুন তালিকা আছে সেইখন তালিকা প্ৰকাশ পাইছে সেইখন তালিকাত আপোনাৰ নাম আছে নে নাই আপোনালোকে কেনেদৰে চেক কৰিব আৰু যদি আপোনালোকৰ নাম আছে আপোনালোকৰ ধন কেতিয়া সোমাব সেই বিষয়েও এই ভিডিঅ'ত জানিব পাৰিব তো আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হ'বলৈ গৈ আছে বন্ধুসকল তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বলক আমি এতিয়া মোবাইলৰ স্ক্ৰীনলৈ যাওঁ তো বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত প্ৰথমতে ক্ৰোম ব্ৰাউজাৰ এপখন ওপেন কৰি ল'ব তাতে সাৰ্চ বাৰত গৈ ক্লিক কৰি তাতে লিখিব পিএম কিষাণ গভ ইন বুলি সাৰ্চ কৰাৰ লগে লগে এটা নতুন ইন্টাৰফেস আপোনালোকৰ সন্মুখত খোল খাব আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰথমতে যেটো লিংক আহিব হেতু লিংকত আপোনালোকে ক্লিক কৰিব পিএম কিষাণ বুলি যিখন লিখা থাকিব হেইখনত আপোনালোকে অফিচিয়েল লিংকত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ইন্টাৰফেস খোল খাব ইন্টাৰফেস খোল খোৱাৰ লগে লগে বেনিফিচিয়াৰী লিষ্ট বুলি যিখন অপচন আছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা ইন্টাৰফেস খোল খাব তাতে প্ৰথমতে আপোনালোকৰ নিজৰ ৰাজ্যখন সিলেক্ট কৰি ল'ব লাগিব মই মোৰ ৰাজ্যখন সিলেক্ট কৰি লৈছো অসম সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট দ্বিতীয় নম্বৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব লাগিব নিজৰ ডিস্ট্ৰিক্টখন ইয়াতে সিলেক্ট কৰি ল'ব মই দৰং জিলা সিলেক্ট কৰি লৈছো আৰু তাৰ পিছত সিলেক্ট কৰিব লাগিব সাব ডিভিজন আপোনালোকৰ যেটো হয় হেতু বহুৱাই দিব মোৰ দলগাঁও হেতু দলগাঁও ইয়াতে বহুৱাই দিছো তাৰ পিছত আপোনালোকৰ নিজৰ ব্লকখন ইয়াতে বহুৱাই দিব নিজৰ ব্লক মই উদাহৰণস্বৰূপে ইয়াতে বহুৱাই দিছো তাৰ পিছত আপোনালোকৰ নিজৰ ভিলেজ টু ইয়াতে বহুৱাই দিব মই উদাহৰণস্বৰূপে ইয়াতে বেছিমাৰি জংগল বুলি সিলেক্ট কৰি দিছো তাৰ পিছত আপোনালোকে ইয়াতে গেট ৰিপৰ্ট যিখন অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা ইন্টাৰফেস খোল খাব হেতু ইন্টাৰফেসটো আপোনালোকে চাব পাৰিব আপোনালোকৰ সম্পূৰ্ণ লিষ্টটো ইয়াতে ওলাই আহিব আৰু সম্পূৰ্ণ নতুন তালিকা এখন হৈছে নতুন তালিকা এখন নতুন তালিকাত আপোনালোকৰ নিজৰ নাম আছে নে নাই ইয়াতে আপোনালোকে নিজৰ নামটো চেক কৰি ল'ব এটা এটাকে চাই আপোনালোকৰ নিজৰ নামটো যেহেতু আপোনালোকৰ গাঁৱৰ সম্পূৰ্ণ লিষ্টটো ইয়াত আহিব তো এটা এটাকে চাই আপোনালোকৰ নিজৰ নামটো ইয়াৰ পৰা উলাই ল'ব এই ওয়েবসাইটৰ লিংক আমি ভিডিও ডেসক্ৰিপচনত দি দিম যদি ভিডিওটো ভাল পাইছে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ